रुनिखाता सान्थिपुर समबाय समितिनि मावफुं आफादा सोरनि आखायाव? दासिम रुनिखाता सान्थिपुर समबाय समितिनि भट साननाया 50% सौहैबाय। बे समाव BPF आरो UPPL मोन्नैबो हानजाया समान भट मोन्नायखौ नुनो मोन्नाय जादों। मख'जायोदि दिनै फुंनि 8 बाजिनिफ्रायनो भट साननाया जागायदोंमोनब्लाबो दासिम सानजोबनो हायाखै। लोगोसे मोन्नै हानजानि देरहासारनायखौ लुबैदों बिथां रुनिखाता सान्थिपुर समबाय समितिनि गाहाय नेहाथारि दामोदर दाहाल बिथाङा। नमस्कार, मैं रुनिखाता सान्थिपुर समबाय समितिर পৰা কৈছোঁ। আমাৰ ইয়াত কাউণ্টিং চলি আছে। 2023 পৰা 28 5 বছৰৰ কাৰণে বোৰ্ড অফ ডাইৰেক্টৰ্ছ কাৰ্যকাৰী কমিটি গঠন হৈছে। যোৱা 28 তাৰিখে ভোট হৈছিল। আজি কাউণ্টিং হৈ আছে। 28 তাৰিখে ভোট ৰাতি 12টালৈ হৈছিল। এতিয়া আজিও কাউণ্টিং ৰাতিপুৱা 8টাৰ পৰা আৰম্ভ কৰা হৈছে। এতিয়া হৈ আছে। মহিলা 4 পদৰ কাৰণে চাৰিজনী কণ্টেষ্টেড আছিল, 2জনী জিকি গৈছে। প্লাছ এতিয়া পুৰুষৰ বাবে 12টা পদৰ পাৰে কাউণ্টিং হৈ আছে। হয়তো ৰাতি 12টা 1টাত হ'ব পাৰে। গতিকে এইভাৱে रुनिखाता सान्थिपुर সমিতিয়ে এই 5 বছৰীয়া BOD গঠন কৰি আছে। যোৱাকালিৰ টিভি নিউজত নহ'লে আপোনালোকৰ নিউজত আমি শুনিছোঁ বহুত খেলি মেলি আছে, কিবা আছে, বহুত মানুহে কৃষকে লোন পোৱা নাই, আমাৰ পাৰ্টিৰ মানুহে লোন পোৱা নাই, তেনেকুৱা বহুতে কৈছে। তেনেকুৱা নহয়, কৃষি লোনটো অনুদান নহয়। কৃষি লোন পইচা ল'ব লাগিব, তাৰপিছত পইচা লৈ পেলাই এই খেতি কৰিব লাগিব, খেতি কৰি লাভ ওলাই পেলাই তাৰপিছত ৰাইজক ঘূৰাব লাগিব। যেনেকৈ যাই ঘূৰাইছে তাক আমি লোন দিছোঁ। আৰু তাত আমি বাচা নাই, প্ৰত্যেক VCDC আবাদাৰী আফাদ আছে। আবাদাৰী আফাদে ৰাইজক বাচিব। যোনে লোন দিয়ে মাটিৰ প্ৰমাণপত্ৰ লাগিব, এগ্ৰিকালচাৰৰ পৰা মাটি প্ৰমাণপত্ৰ আনি খেতি কৰিব লাগিব। আবাদাৰী আফাদে তাত আবাদ কৰিব লাগিব। এনে যাক তাক অনুদান নহয়, দিয়া নহয়। গতিকে খেতি কৰাৰ কাৰণে আমি যোৱাবাৰ 9 কোটি 31 লাখ টকা দিছোঁ। তাৰ আগত 8 কোটি দিয়া হৈছিল, 7 কোটি টকা আমি ঘূৰাব পাৰিছোঁ। এতিয়া ৰিজাল্ট কেতিয়া পাব? ৰিজাল্ট আজি ৰাতি 12-1টাতো হয়তো হৈ যাব। আজিয়ে শেষ হৈ যাব, দেৰি হ'ব, 12টা-1টাত হ'ব পাৰে। কিন্তু তথাপি শান্তিৰে ভোট হৈছে, চবকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। ৰাইজে আহি পেলাই অংশীদাৰসকলে আহি পেলাই শান্তিৰে ভোট পাৰ কৰি তাৰপিছত বিভিন্ন কণ্টেষ্টেণ্টৰে লোকেল জেণ্টেলমেনসকলে বিভিন্ন পাৰ্টিৰ ব্যক্তিসকলে আমাক কোঅপাৰেশ্যন কৰিছে, হেল্প কৰিছে, ভালভাৱে শান্তিৰে কাম কৰিব কৰিছে। পুলিচ প্ৰশাসনেও ভালমতে কৰিছে। গতিকে শান্তিৰে আমাৰ কাউণ্টিং হৈ আছে। আমি আশা ৰাখিছোঁ শান্তিৰে হ'ব। কষ্টটো হ'বই, আৰু কেইদিনমানৰ পৰা কষ্ট হৈ আছে। কষ্ট হ'লেও অফিচাৰসকলে বহুত কষ্ট কৰিছে। বিভিন্ন সমবায় সমিতিৰ পৰা হৈছে, আমাৰ কমচে কম 20-25জন অফিচাৰ বাহিৰে বিজনীৰ পৰাও আহিছে, বৰপেটাৰ পৰাও আহিছে। আহি পেলাই কাম কৰি আছে, ৰাতিপুৱা কষ্ট কৰি চবে সময়মতে খাব দিব পৰা নাই, চাহ পানী দিব পৰা নাই, ৰাইজকো দিব পৰা নাই। হিচাপমতে চব অংশীদাৰক ভাত খাব পৰা হ'ব লাগিছিল। আমাৰ ইয়াত ভাল হোটেল নোহোৱাৰ কাৰণে চবকে ভাতো খুৱাব পৰা নাই। তেনেকুৱা পৰিস্থিতিটো ভালভাৱে সমবায়ৰ কামটো চলি আছে। স্পীড হোৱাৰ কাৰণে নাই, স্পীড হ'লে ভুল হোৱাৰ সম্ভাৱনা থাকে। ভুল হ'লে আকৌ ৰিকাউণ্ট হ'লেতো কালি গোটেই দিনো কৰিব যাব পাৰে। গতিকে অফিচাৰসকলে নিয়ম মতে তেখেতসকল লাহেকৈ কৰি আছে, লাগিলে লাহেকৈ হ'লেও ভালমতে হয়। এইবাৰ এই আমাৰ আসাম কোঅপাৰেটিভ ছ'চাইটিজ এক্ট নতুনকৈ আৰু গভৰ্ণমেণ্ট অফ আসামে নতুনকৈ এক্ট বাহিৰ কৰিছে। এই এক্টৰ কাৰণে অলপ দীঘলীয়া ছিষ্টেম হ'ল, কিন্তু আমি আগত তেনেকুৱা DC অফিচৰ পৰা বেলট পেপাৰ আনি বেলট বক্স আনি কাম কৰিব লগা নাছিল। আমিয়ে কাঠৰ এডি বাকচ বনাই চলাইছিলোঁ। আজিকালি কিন্তু বেলট পেপাৰ আনি পেলাই আমি এই কৰিছোঁ, 10টা বেলট পেপাৰ আনিছোঁ। নেক্সট বাৰ হ'ব পাৰে আমাৰ ইলেক্ট্ৰনিক মেচিন হৈ যাব পাৰে, তেনেকুৱা ব্যৱস্থাও হ'ব পাৰে। তেনেকৈ আগতো অলপ ইলেকশ্যন চিষ্টেম আছিল, কিন্তু কম আছিল। আপচু আন্দোলনৰ পিছত প্ৰায় ভোট হোৱা নাই। তেতিয়া চিলেকশ্যন চিষ্টেমতে আণ্ডাৰষ্টেণ্ডিঙৰ চিলেকশ্যন কৰিছিল, কিন্তু এইবাৰ কিন্তু ভোট হৈ কাউণ্টিং এতিয়া 50%হে হৈছে। এতিয়াও 50% বাকী আছে কাউণ্টিং। সমানে চলি আছে। হাৰ জিকাটো খুব কম পৰিমাণে, কম মাৰ্জিনত হ'ব। যেনেকৈ দেখিছোঁ এতিয়ালৈ, পিছত কি হয় ক'ব পৰা নাযায়, কিন্তু এতিয়া যিটো দেখা আছে খুব কম পৰিমাণে হাৰে। তে কংগ্ৰেচুলেশ্যন থাকিল সব কেণ্ডিডেটক, চবেই জিকক। আমাকতো চব ষ্টাফ ভালমতে আহি ভালমতে চলাওক।
ধন্যবাদ, থেংক ইউ।